কবিতাৰ শিৰোনাম উদাসীন। আকাশখন আজি ডাৱৰীয়া, আমাৰ তৰাজোন বাইৰো পথ হেৰাল। ডাৱৰীয়া আকাশখন মেঘে বৰকৈ ছানি ধৰিছে, কিন্তু আজি বৰষুণৰো যেন আহৰি নাই। সিহঁতৰ হৃদয়খন ভয় আতংকত চেপি ধৰিছে। কিবা এটা কঠিন ভাৱনাই আকাশৰ বুকুখনত বৰকৈ খুন্দিয়াইছে। আকাশখন যেন আজি বিশাল মৰুভূমি। নাই তাত এজোপাও সেউজীয়া কেকটাছ। হয়তো এজোপা কেকটাছে শুকান আকাশখনক ফুটাই আনিলেহেঁতেন এজাক শান্তিৰ বৰষুণ। কৰোণাত আক্ৰান্ত সেই ৰোগীবোৰ আৰু সেই জীৱনৰ অন্তিম নিশ্বাস এৰা দেহবোৰ কোনো আপোনজনৰ স্পৰ্শবিহীন বিলীন হৈ মাটিৰ বুকুত। তেনেকৈ আজি আকাশখনো যেন আপোনজনৰ স্পৰ্শবিহীন হেৰাই যাব শান্তিৰ বৰষুণৰ হেঁপাহত।